নমস্কাৰ, মোৰ আখললৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মই কেইটামান বৰপিঠা বনাবলৈ লৈছোঁ আৰু ৰেচিপিটো আপোনালোকলৈও আগবঢ়ালোঁ। আশা কৰোঁ ভাল পাব। ব'লকচোন ৰেচিপিটোলৈ আগবাঢ়ো। এইখিনি মই ভাত খোৱা চাউলৰ পিঠাগুড়ি মিক্সিত গুড়ি কৰি থোৱা এয়া গুড় আৰু এইটো বেকিং সোডা। এতিয়া মই গুড়খিনি অলপ গলিবলৈ দিম। এয়া 1 কাপ গুড়, অলপমান পানী দি মই এতিয়া এইখিনি গলিবলৈ দিছোঁ। অলপমান লৰাই গুড়খিনি মিক্স কৰি দিছোঁ পানীৰ লগত। এতিয়া ইয়াত মই পিঠাগুড়িখিনি দি দিম। 4 কাপ পিঠাগুড়ি দিম মই। এয়া 4 কাপ পিঠাগুড়ি দিলোঁ আৰু ইয়াত মই এতিয়া বেকিং সোডা 4 চামুচ দিছোঁ। আৰু গোটেই বস্তুখিনি এতিয়া মই ভালদৰে মিক্স কৰি দিম। এয়া আৰু অলপ পানী দিব লাগিব আৰু হাতেৰে মই অলপ গুড়খিনি পিটিকি মিলাই দিব লাগিব, নহ'লে গুড়খিনি পিছত পিঠাখিনি ভাজোতে মিলি নগ'লে দিগদাৰ হয়। সেইকাৰণে আৰু অলপ পানী দি সানি ল'ম মই গোটেই পিঠাগুড়িখিনি। এইখিনি হৈ গ'ল মোৰ আৰু পানী ইমানখিনি ৰৈ গ'ল, প্ৰায় আধা কাপ পানী ৰৈ গ'ল। এইখিনি ৰুকি থোৱা নাৰিকল আছিলে আৰু মই অলপমান ভাজি লৈছোঁ। কেঁচাইও দিব পাৰি, কিন্তু কেঁচাই দিলে পিঠাটো পটককৈ নষ্ট হয় কাৰণে মই অলপমান ভাজি দিছোঁ নাৰিকলখিনি। আৰু অলপমান মই কমলাৰ বাকলি গুৰি দিছোঁ। কমলাৰ বাকলিৰ পেষ্টটো দিলে পিঠাটোৰ ফ্লেভাৰটো বৰ ধুনীয়া আহে আৰু ইলাচি গুড়িও দিব পাৰে। এতিয়া মই এইখিনি 1 ঘণ্টাৰ কাৰণে থৈ দিলোঁ আৰু এয়া 1 ঘণ্টাৰ পিছত মই কেৰাহীত তেল দি ল'লোঁ আৰু এতিয়া মই পিঠাখিনি এচামুচকৈ দি গোটেই পিঠাখিনি ভাজি ল'ম। গেছটো একেবাৰে চিম কৰি থৈছোঁ, নহ'লে পটককৈ দেই যাব। পিঠাগুড়িৰ পেষ্টটো বনাই ফ্ৰিজত থৈ দিলে আপোনালোকে যেতিয়া দৰকাৰ হয় তেতিয়াও ভাজি ভাজি খাব পাৰে আৰু নহ'লে লগে লগেও এইদৰে বনাই খাব পাৰে। গৰমে গৰমে এই পিঠাটো খাবলৈ বৰ সোৱাদ হয় আৰু নহ'লে বিহুৰ বতৰততো একেলগে গোটেইখিনি বনাই ল'বই লাগিব। এয়া এইটো হৈ গ'ল। মই এখন টিচু পেপাৰ পাতি তেলটো অলপ শুহি ল'বলৈ দিছোঁ। এইখিনি মোৰ গোটেই পিঠাখিনি ভজা হৈ গ'ল। প্ৰায় 20টামান পিঠা হ'ব এইখিনি পিঠাগুড়িৰে। আপোনালোকে এই বিহুৰ বতৰত এই পিঠাকেইটা বনাই খাই চাবচোন আৰু ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ আখল চেনেলটি ছাবস্ক্ৰাইব কৰিলে আগলৈ নতুন ৰেচিপি পাই থাকিব। ধন্যবাদ।